নমস্কাৰ। এয়া আপোনালোকক আমাৰ বাৰীখন দেখাই দিছোঁ। এয়া ওলকবি লগোৱা হৈছে। এয়া বন্ধাকবি। কোনো ধৰণৰ দৰৱ ব্যৱহাৰ কৰা হোৱা নাই। ঘৰতে খাবৰ কাৰণে ৰোৱা হৈছে। এইখিনি পিছে গোটেইখিনি দেউতাই কৰিছে। এয়া ধনিয়া, পালেং, ধনিয়াৰ মাজতে আকৌ বিলাহী নিজে নিজে হৈ গ'ল। লফা, এয়া লাই শাক ৰোৱা হৈছিলে। শাকবোৰ বহুত চিঙাই হ'ল, আকৌ ওলাই আছে নতুনকৈ। প্ৰথমে গুটি আলুকে আনিছে, মায়ে আনিছে গুটি আলু। বিহুৰ কাৰণে এইবিলাক কৰা হৈছে, সানি দিয়া হৈছে, নহ'লেতো সানিব পৰা হোৱাই নাই। কিন্তু বিহু বুলি আৰু ঘৰৰ পৰা খাবলৈ উলিওৱা হৈছে। গুটি আলুৰ লগতে ডাঙৰ আলু কৰা হৈছে যে, সেইকাৰণে তাৰ পৰাও খান্দিছে। এই ডাঙৰ আলু আলুকেইটাও বৰ বেছি ডাঙৰ হোৱা নাই, আৰু ডাঙৰ হ'ব। এতিয়া মাত্ৰ দুজোপাহে খনা হৈছে। নিজৰ বাৰীতে কৰা আলু খাবলৈও ভাল। এয়া আলু। ওচৰৰ পৰা দেখাই দিছোঁ। বজাৰৰ পৰা বহুত শাক পাচলি অনা হৈছে যদিও বাৰীৰ পৰা ছিঙিছে লাই, লফা, পালেং, বন্ধাকবি, ওলকবি, ধনিয়া। ঘৰতে মটৰো কৰিছিলে বাৰীত, কিন্তু মটৰখিনি দেখুওৱা নহ'ল। কিন্তু ইয়াৰ লগতে মটৰো আছে। শাক পাচলিৰ লগতে আমাৰ বাৰীত এতিয়া বৰ্তমান লাগি আছে বগৰী। খাবলৈ হোৱা নাই, অলপ কেঁচা হৈ আছে। আপোনালোকে এই বগৰীটো খাই ভাল পায় নাই? এয়া আছে আপেলৰ নিচিনা হৈছে শ্বেপটো। বগৰী আৰু এইজোপা বাৰমাহী আম, যিজোপা মই আগৰ এটা ভিডিঅ'ত দিছোঁ, আমাৰ ঘৰত আছিলে। সেয়া ফুলিছে এতিয়া আকৌ নতুনকৈ ফুল ফুলিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।